ধুবুৰী এনআৰচিত শিশু দিৱস উদযাপন সমগ্ৰ ৰাষ্ট্ৰৰ লগতে 14 নৱেম্বৰ তাৰিখে ধুবুৰীৰ বিভিন্ন সংগঠন স্কুল আংগনবাড়ী কেন্দ্ৰসমূহে শিশু দিৱস পালন কৰাৰ লগতে ধুবুৰীত থকা পুষ্টিহীন শিশুৰ বাবে পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ নিউট্ৰিচন ৰিহেবিলিটেশ্যন চেণ্টাৰতো শিশু দিৱস পালন কৰা হয়। উক্ত কাৰ্যসূচীত পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰটোৰ ডায়েটিচিয়ান নাজনীন পাৰভিন, শিশু বিশেষজ্ঞ ডক্টৰ তাপস মজুমদাৰ আৰু পিৰামল ফাউণ্ডেশ্যনৰ দক্ষিণ শালমৰা বিটিঅ চিৰাজুল ইছলামে শিশু দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি পুষ্টিহীন শিশুৰ যতন, পৰিপুষ্টিৰ পুনৰ সংস্থাপন আদি সম্পৰ্কে শিশুৰ অভিভাৱকসকলক বিস্তৃতভাৱে বুজাই দিয়ে আৰু পুষ্টিকৰ আহাৰ বিতৰণ কৰে। উক্ত কাৰ্যসূচীত কেন্দ্ৰটোৰ কেয়াৰটেকাৰ ANM শিশুৰ অভিভাৱকসকলেও উপস্থিত থাকে। ধুবুৰীৰ পৰা ছফিকুল ইছলামৰ সহযোগত চিৰাজুল ইছলাম, নিউজ 7 অসম। আপোনাৰ অঞ্চলৰ বাতৰি চাবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো টিপি দিয়ক। আপোনাৰ এটা সাবস্ক্ৰাইব আমাৰ বাবে আশীৰ্বাদ।